Welcome back to my YouTube channel. মই জোসেফ আপোনাক স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ আশা কৰিছো সকলোৰে খবৰ ভাল আপুনি যদি চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ওচৰত থকা যেটো বেল হয় এটো টিপি দিব যাতে এটা নটিফিকেশন বিলাক অতি সোনকালে আপোনাৰ ওচৰত পায় তো বেছি সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰো তো ইয়াতে আজি আমি কথা পাতিম IOCL admission 2026 B.Sc Nursing and GNM courses Digboi online apply তো ইয়াতে B.Sc Nursing আৰু জেনাৰেল যেটো মিডৱাইফাৰী হয় GNM হয় হেতু আগতে যেটো B.Sc Nursing হয় অলৰেডি এটো লাষ্ট ডেটটো শেষ হৈ গৈছিল আৰু বৰ্তমান 27 আগষ্টলৈকে লাষ্ট ডেটটো এক্সটেন্ড কৰা হৈছে আৰু B.Sc Nursing লাষ্ট ডেটটো হৈছে 31 আগষ্ট যদি আপুনি এপ্লাই নকৰিলে B.Sc Nursing টো তেতিয়াহলে আপুনি আকৌ এতিয়া এপ্লাই কৰিব পাৰিব তো হেতুৰ ওপৰত অলৰেডি ভিডিঅ' বনাই থোৱা আছে আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই তেতিয়াহলে মই তলত ডেসক্ৰিপচনত লিংক দি দিম তাতে আপুনি গৈ ভিডিঅ'টো আৰু চাবগে পাৰিব তো এতিয়া আমি কথা পাতিম শংকৰদেৱ যেটো ইউনিভাৰ্সিটি ফালৰ পৰা আপোনালোকে B.Sc Nursing আৰু প্যাৰামেডিকেল কোৰ্সৰ কাৰণে এক্সাম দিছিলে এটা অলৰেডি ৰিজাল্টটো দিছে আপোনালোকে অলৰেডি চেক কৰিছে সাগে মেৰিট লিষ্টখন তো ইয়াতে আপুনি কিমান নম্বৰ পালে এপ্লাই কৰিব পাৰিব কাউন্সেলিং কৰিব পাৰিব হেতুৰ ওপৰত আমি ডিসকাস কৰিম তো ইয়াতে দিয়া আছে মার্ক দিয়া আছে যে কাট অফ ফর গভর্নমেন্ট ইনস্টিটিউশন তো জেনারেল আনরিজার্ভ EWS তো জেনারেল আনরিজার্ভ EWS ক্যান্ডিডেটসৰ কাৰণে মিনিমাম পার্সেন্টাইল আৰু কৰেসপন্ডিংস মার্কস তো ইয়াতে B.Sc Nursingৰ কাৰণে মার্কস পার্সেন্টাইল দিয়া আছে যদি আপুনি 30 পার্সেন্টাইল পায় তেতিয়াহলে আপুনি কাউন্সেলিং কৰিব পাৰিব আৰু 38 নম্বৰ যদি আপুনি B.Sc Nursingত পাইছে তেতিয়াৰ পৰা আপুনি লয়েষ্ট হৈছে 38 যদি আপুনি পাইছে তাতকে যদি তলত পায় তেতিয়া আপুনি এপ্লাই কৰিব নোৱাৰিব কাউন্সেলিংৰ কাৰণে যদি আপুনি 38 পায় তেতিয়াহলে 38 ৰ পৰা যদি ওপৰত পায় তেতিয়াহলে আপুনি কাউন্সেলিং কৰিব পাৰিব আৰু SC ST OBC MOBC NCL PWBD ক্যান্ডিডেটসৰ কাৰণে অলপ মাৰ্কটো কম হয় পার্সেন্টাইলটো ইয়াত 30 দিয়া আছে 20 দিয়া আছে আৰু লগতে মাৰ্কটো হৈছে 35 আৰু D Farm and B Farmৰ কাৰণে মিনিমাম পার্সেন্টাইলটো হৈছে 30 এটো জেনারেল আনরিজার্ভ EWS ক্যান্ডিডেটসৰ কাৰণে আৰু 38 হৈছে মিনিমাম মার্কস হয় তো ইয়াতো 20 যদি আপুনি পার্সেন্টাইল পাইছে আৰু 34 যদি আপুনি যদি নাম্বাৰ পাইছে তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব কাউন্সেলিংৰ কাৰণে তো এলাইট এন্ড হেলথ কেয়াৰছৰ কাৰণে ইয়াত দিয়া আছে 30 আৰু 39 আৰু ST SC OBC কাৰণে ইয়াতে 20 আৰু 35 তো কাট অফ ফৰ প্ৰাইভেট ইনস্টিটিউশন যদি আপুনি প্ৰাইভেটত পঢ়িব বিচাৰে তেতিয়াহলে ইয়াত B.Sc Nursing যেটো মিনিমাম পার্সেন্টাইল হয় 20 হ'ব লাগিব আৰু 35 মিনিমাম তো হয় যদি আপুনি 35 তকে তলত পায় তেতিয়াহলে এপ্লাই কৰিব নোৱাৰিব প্ৰাইভেটছত হেতু আপোনাৰ অকল জেনাৰেল আনৰিজাৰ্ভ EWS ক্যান্ডিডেটসৰ কাৰণে আৰু ST SC OBC কাৰণে ইয়াতে 18 পার্সেন্টাইল হ'ব লাগিব আৰু মিনিমাম মার্কস হ'ব 34 আৰু D Farm and B Farmৰ কাৰণে 20 হ'ব লাগিব পার্সেন্টাইল আৰু 34 হ'ব মিনিমাম মার্কস তো ইয়াতো একে 18 আৰু 34 তো এলাইট এন্ড হেলথ কেয়াৰছৰ কাৰণে 20 আৰু 35 18 আৰু 34 তো যদি আপোনালোকে ৰিজাল্টটো চেক কৰা নাই তেতিয়াহলে মই তলত ডেসক্ৰিপচনত লিংকখন দি দিম তাতে আপোনালোকে গৈ নিজে চেক কৰিব পাৰিব মেৰিট লিষ্টখন তো ইয়াতে যদি আপুনি B.Sc Nursingৰ চাব বিচাৰে তেতিয়াহলে ইয়াতে ক্লিক কৰি চাব পাৰিব তো ইয়াতে গুটে নাম বিলাক আছে অলৰেডি আপোনালোকে চালে সাগে আৰু অফিচিয়েল ৱেবসাইটতো চেক কৰিব পাৰিব আৰু IOCL যদি আপোনালোকে এপ্লাই নকৰিলে অলৰেডি লাষ্ট ডেটটো শেষ হৈ গৈছিল B.Sc Nursingৰ এতিয়া বৰ্তমান লাষ্ট ডেটটো এক্সটেন্ড কৰা হৈছে 27 আগষ্টলৈকে যদি আপোনালোকে এপ্লাই নকৰে তেতিয়াহলে এতিয়া এপ্লাই কৰিবগে পাৰিব 27 আগষ্টলৈকে তো ইয়াতে গৈ হেতু ওপৰত অলৰেডি ভিডিঅ' বনাই থোৱা আছে আপোনালোকে চাই ল'ব চেক কৰি ভিডিঅ'ত আৰু ইয়াতে ৰেজিষ্ট্ৰেচনত গৈ আপোনালোকে নাম মোবাইল নাম্বাৰ আৰু ইমেইল আইডি দি আপোনালোকে ইয়াত ৰেজিষ্টাৰ কৰি এপ্লাই কৰিব পাৰিব তো আজিৰ ভিডিঅ'টো ইমানে যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহলে লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে এনেকা ভিডিঅ'বিলাক আপোনাৰ ওচৰত অতি সোনকালে পায় তো আজিলৈ ইমানে ধন্যবাদ